Hello guys, স্বাগতম thatsrumivibes তো মই আজি নতুন এটা ভিডিও লৈ আহিছো Assam GK ৰ ওপৰত তো আহক প্ৰশ্নবিলাক আলোচনা কৰোঁ তো ফাৰ্স্ট কোৱেশ্চন অসম নামটো কেতিয়াৰ প্ৰচলন হয় ত্ৰয়োদশ শতিকাৰ মানত আহোম সকলে ভূখণ্ড জয় কৰাৰ পাছত এটো এনসারটো হয় নেক্সট কোৱেশ্চন অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল এনসারটো কি হ'ব অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল খ্ৰীষ্টীয় নৱম দশম শতিকা মানত হৈছিল তো নেক্সট অসমৰ পুৰণি নামটো কি তো সবে জানে চাগে অসমৰ পুৰণি নামটো হল কামৰূপ প্ৰাগজ্যোতিষপুৰ নেক্সট কোৱেশ্চন প্ৰথম কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল তো উত্তৰটো হ'ব মাধৱ কন্দলি নেক্সট মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰতা জনৰ নাম কি তো এনসারটো কি হ'ব ৰাম সৰস্বতী নেক্সট কোৱেশ্চন অসমীয়া গদ্যৰ বা গদ্য সাহিত্যৰ জনক কোন তো গদ্য সাহিত্যৰ জনকটো কোন হয় আমাৰ ভগদত্ত সরি ভগদত্ত নহয় ভট্টদেৱ তো নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আছিল ধৰ্মপুস্তক আত্মৰাম শৰ্মাই লিখিছিল নেক্সট গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ কৰা প্ৰথম নাটখনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল তো ইয়াৰ উত্তৰটো হ'ব ধৰালৈ যিদিনা নামিব সৰক সত্যপ্ৰসাদ বৰুৱাই লিখিছিল ইয়াত তো নেক্সট কোৱেশ্চন ইংৰাজী ভাষাত আটাইতকৈ বৃহৎ অভিধানখন কোন তো এনসারটো হ'ব অক্সফৰ্ড ইংলিছ ডিকশ্যনাৰী নেক্সট অসমৰ প্ৰথম ইংৰাজী অসমীয়া এংলো আছামিজ অভিধানখন কোনে প্ৰণয়ন কৰে তো এনসারটো হ'ব বুদ্ধেন্দ্ৰনাথ ভট্টাচাৰ্যই যোৰহাটত নেক্সট বন্দে কি চন্দ্ৰে নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন বন্দে কি চন্দ্ৰে আছে ইয়াৰ প্ৰচেতা কোন হ'ব এটো নেক্সটত দিম তো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিব